কি খাই আছা? ডিম খাইছো। ওকে। আৰু আটাই চাহ খালে? খুৰাই চাহ খালে? দাদাই কি খালে? দাদাই চকলেট ডিম খাইছে। আৰু আবাই কি খালে? আশা কৰোঁ আপোনালোকে দেখা পাইছে চাগে অলপ পিঠিতে পোহৰটো কম আছে আৰু মোৰ উঠি যাবলৈ একচুৱেলি এলাহ লাগিছে। মানে এলেহুৱা হৈ গৈছোঁ নহয়, মানে কি ক'ম, বেছি এলেহুৱা হৈছোঁ। মই ভিডিঅ' কৰা দেখি তাই মোৰ লাইটটো জ্বলাই দিছে। প্ৰিয়ংকা আছে, আমাৰ মাৰ লগতে থাকে। আৰু আজি মই ভাবিলোঁ অকণমান মাক দেখাওঁ মানে মা পেচেণ্ট হয়, বিচনাত থাকে, কি ক'ম, আছে। আৰু বাকী আছে প্ৰিয়ংকা, আৰু প্ৰিয়ংকাই মাক টেক কেয়াৰ কৰে, কমপ্লিট মাক চায়। আৰু লগতে বহুত মোৰ লগতো থাকে দেই, অকল মাৰ লগতে নাথাকে বাৰু। আৰু মা শুই আছে। অথনি আমি সন্ধিয়া অলপ বহিছিলোঁ মাক লৈ পেলাই, যেতিয়া বাহুৰিলোঁ তেতিয়া অলপমান আমি ভিডিঅ' কৰিছিলোঁ। তো মই সেইখিনি আজি দেখাম বুলি ভাবিছিলোঁ ব্লগটোত। আৰু ব্লগটোত দেখাওঁতে ভাবিলোঁ মাকো অকণমান দেখাওঁ। আজি মা শুই আছে, চুপচাপকৈ দেখাম। এয়া হ'ল মা শুই আছে। বৰ্তমান অলপ টোপনি লাগিছে চাগে। এইকেইদিন মাৰ টোপনিটো অলপমান বেছি হৈছে। এখন মাৰ বিচনা, এইবিলাক মাৰ যন্ত্ৰ পাতি, তাৰপিছত এখন চকী আছে, এইবিলাক মাৰ মেডিচিন, আৰু এইটোতো এইবিলাক চব মাৰ বস্তুৱে আছে। আৰু কি ক'ম, এইটো হেৰি আছে, এইটো মোৰ টিকলাটো, সৰুটো টিকলা দৌৰি আছে। তাৰপিছতে ইয়াতে আছে মাৰ অক্সিজেন চিলিণ্ডাৰ আছে, মাৰ এইবিলাক চব চাকচন কৰা বস্তুবিলাক আছে। তলত এইবিলাক চাকচন কৰা বস্তু আছে। ইয়াত ডাইনো নাই শুন। আৰু এইখন মাৰ হ'ল হুইল চেয়াৰ, অথনি ইয়াতে বহাইছিলোঁ, মাক দেখাইছিলোঁ। আমি অলপমান ভিডিঅ' কৰিলোঁ চাহ খাওঁতে, সেইখিনি দেখাম আজি। এয়া হ'ল মা। টোপনি আহিছে মা? টোপনি আহিছে? হ'ব দিয়ক, শুই থাকক দেই। মাক দেখালোঁ, আৰু মাক লৈ কৰা ভিডিঅ'কেইটা ভাইটিৰ লগত আছে। ভাইটিৰ পৰা লৈ মই আপোনালোকক দেখাম। এয়া কি হ'ল? আমাৰ চকলেট ড্ৰিংক খাই আছে। তুমি কি খাইছা? কি খাই আছা? চকলেট ড্ৰিংক খাইছোঁ। অ'কে। আৰু আটাই চাহ খালে? খুৰাই চাহ খালে? দাদাই কি খালে? দাদাই চকলেট ড্ৰিংক খাইছে। আৰু আবাই কি খালে? আবাই বিস্কুট খাইছে। বিস্কুট আছে, বিস্কুট। কাৰণ আমাৰ হেৰি হৈ আছে, আবাই চাহ খাব নোৱাৰে। আবাক পাইপ দিয়া আছে। বেবী দিছোঁ। বেবী কিবা ক'বা? দিয়া, আবাক অলপ মৰম কৰি দিয়া। সেইটো চাই মায়ে নেল পলিচ লগাইছে? নাই লগোৱা। লগাইছে আপুনি নেল পলিচ। চাওকচোন কি ধুনীয়া নেল পলিচ। মই দিয়া নেল পলিচ আপুনি লুকাই থৈ দিছিলে গডৰেজত, ইহঁতে পাই বুলি। হাঁহিছে যে। মই নেল পলিচ দিওঁ, আপুনি লুকাই থৈ দিয়ে। হয় লুকাই থৈ দিছে, ভাইটি পাইছে আকৌ, হয়নে? হয় দে, হাঁহিছে। চাওক ভৰিকেইটা চাওকচোন, ধুনীয়া হৈছে নে? ভৰিকেইটাতো ধুনীয়া হৈছে একদম নেল পলিচ লগাই। মা অলপ হাঁহি দিয়ক আকৌ। বিস্কুট খালে? কেক খাব নেকি? নাখায়? মুখে হাঁহে। আবেলি কিয় খোৱা নাছিলে? আজি আবেলি কিয় খোৱা নাই আপুনি? মাহঁতে খোৱা নাই যে। আচলতে মাক তেনেকৈ দেখুৱাই পেলাই মই কি ক'ম মানে নিজেই ভাবিয়ে পোৱা নাই।
মোৰ মা মই ডাঙৰ বোৱাৰী, তাৰপিছতে ভাইটি আছে দেউৰ। আমি ঘৰতে, দেউতা আছে আৰু মোৰ টিকলা দুটা আৰু মোৰ হাজবেণ্ড। কি ক'ম মানে মাৰ কি হৈছিলে, মা বিচনাত, কাৰণ মাৰ জুনৰ 20 আমাৰ গুৱাহাটীত চবতকৈ ষ্ট্ৰিক্ট লকডাউনটো ষ্টাৰ্ট হৈছিলে। সেইদিনাখনেই মাৰ ষ্ট্ৰ'ক হৈছিলে আৰু ষ্ট্ৰ'ক হৈছিলে 8:40 মানত ষ্ট্ৰ'ক হৈছিলে মাৰ, ব্ৰেইন ষ্ট্ৰ'ক। তো ষ্ট্ৰ'ক হৈছিলে আৰু মই লগে লগে হায়াতত লৈ গৈছিলোঁ আৰু হায়াতত নিয়াৰ পৰাই তেতিয়াৰ পৰাই মা এনেকৈ আছে। হায়াতত 1.5 মাহ মা ICUত থাকিলে। 1.5 মাহ ICUত থকাৰ পিছত আমি ঘৰলৈ লৈ আহিলোঁ আৰু ঘৰলৈ আনিও প্ৰথমটো প্ৰায়ে অক্সিজেন দি ৰাখিব লগা হৈছিলে। মানে আমাৰ ঘৰটো এটা ICU নিচিনাই হৈ গৈছিলে, ৰুমটো, মাৰ ৰুমটো। আৰু তেতিয়া আমি 2টা অক্সিজেন চিলিণ্ডাৰ ৰাখিছিলোঁ, এটা ডাঙৰ, এটা সৰু। এতিয়া বৰ্তমান সৰু অক্সিজেন চিলিণ্ডাৰটোৱে চলি আছে, কাৰণ এতিয়া ইমান বেছি দৰকাৰ হোৱা নাই। লাহে লাহে অলপ ভাল হৈছে আৰু আগতকৈ, কিন্তু তথাপিও চাকচন কৰিব লগা হৈ থাকে। কফটো বহুত বাঢ়ি যায় আৰু মা পাইপেদি খাই আছিলে, কিন্তু লাষ্ট এমাহমানৰ পৰা অলপ অলপ মুখেদিও খাব পৰা হৈছে। এতিয়া পাইপেদিও খায় আৰু অলপ অলপ মুখেদিও এনেকৈ মানে আমি ট্ৰাই কৰি আছোঁ, কাৰণ পাইপটো গুচাব লাগিব যিমান সোনকালে পাৰে। আমি ট্ৰাই কৰিলে সোনকালে হ'ব। আৰু আমি নাৰ্ছ লৈছোঁ মাৰ কাৰণে, NGOৰ পৰাই নাৰ্ছ লৈছোঁ। নাৰ্ছৰ ছোৱালীবিলাক চেঞ্জ হৈ থাকে। বৰ্তমান যিজনী আছে তাই থকা হ'ল 1.5 মাহমান হৈ গ'ল চাগে। আৰু এনেকৈ আমাৰ চলি আছে ঘৰখন। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আপোনালোকে অলপ সাহ যোগাব, যাতে কামবিলাক কৰি আগুৱাই যাব পাৰোঁ। তো বহুত হেক্টিকো হয়, বহুত ভাগৰো লাগে, ভাগৰুৱা হৈ যাওঁ চবফালে কৰি, ঘৰ, অফিচ আৰু তাতে মা বিচনাত। তো কোনোবা সময়ত বহুত বেছি ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহি যায়, সেইটো সময়ত মানে বহুত দিগদাৰ হয়। আৰু 2টা সৰু ল'ৰা আছে, তো সিহঁতৰো গা চা বেয়া হৈ থাকে, নিজৰো গা বেয়া হৈ থাকে। সকলোলৈ চলি আছোঁ। আজি ব্লগটো মানে বেলেগ একো দেখাব মন যোৱা নাই। ভাবিলোঁ সন্ধিয়া মাৰ লগত যেতিয়া আমি বহিলোঁ চাহ খাওঁতে, সেইখিনি যেতিয়া কৰিলোঁ, ভাবিলোঁ এইখিনিও আপোনালোকক কৰি আজি দেখাই দিওঁ মা কেনেকৈ আছে। আৰু আপোনালোকেও ভগৱানক প্ৰাৰ্থনা কৰিব যাতে সোনকালে মা ঠিক হৈ যায়, সকলোবোৰ যাতে মানে এটা নৰ্মেল চিটুৱেশ্যনত আহে ঘৰখনৰ। আপোনালোকে আশীৰ্বাদ কৰিব তাৰ কাৰণে। আৰু ইয়াকে কৈছোঁ, আজি ব্লগটো বেছি একো নকওঁ, বেছি একো নাইও ক'ব লগা, দেখাব লগাও একো নাই। আৰু আশীৰ্বাদ দিবচোন আপোনালোকে।